Hey guys, welcome back to my YouTube channel again. তো দিনৰ দৃশ্য আপোনালোকক বহুত দেখালোঁ। আজি অলপ ৰাতিৰ দৃশ্য দেখা যাওক নাকি। টেক চিটি বুলি এটুকুৰা জাগা আছে, তো তাত যাম। তাত আমি ৰাতিৰ দৃশ্য দেখাম আজি। তো মই যাম, মিছেছ আমিন যাব আৰু বনজিত যাব, মোৰ ফ্ৰেণ্ড হয়। তো তিনিও একেলগে যাম। তো গধূলিৰ দৃশ্য দেখাম, মানে তাত লাইট চাইট জ্বলোৱা থাকেতো, তো ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পোৱা যায়। তো বলক। আমাৰ বনজিতৰ ৱেইট কৰি কৰি সন্ধিয়া 6টা বাজি গ'ল। মই ইয়াতে বহি আছোঁ বৰ্তমান মিৰ্জা চকত। তো তাত গৈ আৰু বা কি হয়, ভিতৰত সোমাব দিয়ে না নিদিয়ে, বলক দেখা যাওক না কি। 2000 years later. ইমান দেৰি এতিয়া আমি আহি পালোঁ IIT পাৰ্ক। এতিয়া আমি পাৰ্মিশ্যন ল'ব যাই আছোঁ, কি বা কয় আৰু নাজানো। আৰু পাৰ্মিশ্যন লৈ আহি গ'লোঁ। তাত কৈছে বেছি দূৰত যাব নালাগে বুলি কৈছে, মানে এনেই ফটো চটো উঠিব পাৰিব নৰ্মেলি, মানে ডেন্স চেন্স এইবিলাক আৰু মানে হাই উল্লা গোলমাল কৰিব মানা কৰিছে। তো আপোনালোকক বেক কেমেৰাৰে ভালদৰে জাগাখিনি দেখুৱাই দিম, তো চাই থাকক। कौन है इधर अब निकाली सुरेल গোটেই ভিডিঅ' চিডিঅ' মাৰাৰ পিছত লাইনটো গৈছে না লাইন খেদাইছে আৰু গম নাপাওঁ। আৰু হাল্লা কৰা শুনছোঁ, মানে ওপৰত উঠিব দিয়া নাছিল তাৰে টেক্সিটি। মই তাৰমানে অলপ খৰধৰকৈ উঠি গ'লোঁ। দূৰৰ পৰা সিহঁতে ভাবিছে তাত উঠা বুলি, তো লাইট অফ কৰি দিবও পাৰে। এইটো পুখুৰী হয়, পুখুৰী না চুইমিং পুল এইটো? কেনেকুৱা লাগছে চাই কাৰণে? জাগাখিনি চাই কেনেকুৱা লাগছে? সেনেকা ধৰ কেনেকুৱা লাগছে বনজিত চাই? জাগাখিনি চাই ভাল লাগছে। ঠিক আছে, ধন্যবাদ। কিসমৰে জাগা ধন্যবাদ। তো আমাৰ ইয়াত অহাৰ সময় আছিল মোটামুটি 5টা 5:30, কিন্তু এই হাৰামিৰ কাৰণে 7টা বাজি গ'ল। তো গালি শুনিম আজি ঘৰত বিৰাট। তো ভিডিঅ'টো চাই ভাল লাগিল, তো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিবিলাকে নতুন মোৰ চেনেলটো চাই আছে, তো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'ৰ কাৰণে ধূলা নহয়, চব পাহৰিব লাগিব ভাই। আৰু এতিয়া ঘৰত যাওঁ मास्क गिर गया। अरे ये मोबाइल में बिजी है। अरे यार क्या हो रहा है? भूख लग रहा है। इवनिंग हो रहा है।